কৃষ্ণ জয়গুৰু শংকৰ সমভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীখন দেখাব লৈছোঁ। স্থান পণ্ডিত ৰায় চাহাব গোপিকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰ, দাধৰা আহোম পথাৰ, মিছামৰা, দেৰগাঁও, গোলাঘাট, অসম। কাৰ্যসূচীত আছে ৭ ফেব্ৰুৱাৰী ২০১৮ চন, ৮ ফেব্ৰুৱাৰী, ৯ ফেব্ৰুৱাৰী আৰু ১০ ফেব্ৰুৱাৰীৰ অনুষ্ঠানসমূহ। শেষলৈ আছে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে পথ নিৰ্দেশনা। গতিকে আহকচোন চাওঁ। (২৪ মাঘ বুধবাৰ ৭ ফেব্ৰুৱাৰী) পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, পুৱা ৫:৩০ বজাত পাত্ৰ প্ৰসংগ, পুৱা ৮ বজাত বৃক্ষৰোপণ। ৰূপক জিলা বন সংমণ্ডল প্ৰাধিকাৰী, গোলাঘাট জিলা, শ্ৰীযুত যাদৱ পায়েং, অৰণ্য মানৱ, যোৰহাট, শ্ৰীযুত জীৱ বৰা, প্ৰাক্তন সভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘ, গোলাঘাট জিলা শাখা, শ্ৰীযুত যোগেশ্বৰ বৰা, প্ৰাক্তন শৰণ সদস্য, শ্ৰীযুত হেম শইকীয়া, প্ৰাক্তন সম্পাদক, সাহিত্য শাখা, শ্ৰীমন্ত শংকৰদেৱ সংঘ, শ্ৰীযুত দন্তেশ্বৰ বৰুৱা, প্ৰাক্তন সম্পাদক, সংস্কৃতি শাখা, শ্ৰীমন্ত শংকৰদেৱ সংঘ, শ্ৰীযুত নবীন বৰা, প্ৰাক্তন শৰণ সদস্য, মহম্মদ মহিবুল হক, বিশিষ্ট সমাজকৰ্মী, শ্ৰীযুত গোলাপ শইকীয়া, প্ৰাক্তন সদস্য, মূল সংঘ, শ্ৰীযুত পূৰ্ণ হাজৰিকা, প্ৰাক্তন সদস্য, মূল সংঘ, শ্ৰীযুত সোমেশ্বৰ দত্ত, প্ৰাক্তন উপসভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘ, গোলাঘাট জিলা শাখা, শ্ৰীযুত সুৰেণ বৰা, সভাপতি, মিছামৰা, গাঁওবুঢ়া সন্থা। পুৱা ৮:৩০ বজাত নাটঘৰৰ আসন প্ৰতিষ্ঠা, পুৱা ৯:৩০ বজাত মূল তোৰণ উন্মোচন। উন্মোচক শ্ৰীযুত বীৰেন বৰা, শৰণ সদস্য। পুৱা ৯:৪৫ নামঘৰৰ তোৰণ উন্মোচন। উন্মোচক শ্ৰীযুত লেখুৰাম বৰুৱা, প্ৰাক্তন শৰণ সদস্য। দিনৰ ১০ বজাত মূল কাৰ্যালয় উন্মোচন। উন্মোচক শ্ৰীযুত সুৰেন্দ্ৰনাথ কলিতা, শৰণ সদস্য। দিনৰ ১০:১৫ আদৰণি সমিতিৰ কাৰ্যালয় উন্মোচন। উন্মোচক শ্ৰীযুতা বিস্মিতা গগৈ, প্ৰাক্তন মন্ত্ৰী, অসম চৰকাৰ। দিনৰ ১০:২০ জিলা কাৰ্যালয় উন্মোচন। উন্মোচক শ্ৰীযুত জিতেন গগৈ, প্ৰাক্তন বিধায়ক, বোকাখাট সমষ্টি। দিনৰ ১০:৩০ গ্ৰন্থমেলা প্ৰদৰ্শনী দ্বাৰ উন্মোচন। উন্মোচক ডক্টৰ ৰঞ্জিত কুমাৰ বৰদলৈ, অধ্যক্ষ, দেৰগাঁও কমলদুৱাৰ মহাবিদ্যালয়। দিনৰ ১০:৫০ বিশেষ প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন। উন্মোচক শ্ৰীযুত ৰেৱকান্ত শইকীয়া, কাৰ্যবাহী অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বোকাখাট সংমণ্ডল। দিনৰ ১১ বজাত মূল কাৰ্যনিৰ্বাহক সভা, প্ৰতিনিধি সভা কক্ষ। দিনৰ ১১:১৫ ভোজনালয়ৰ তোৰণ উন্মোচন। উন্মোচক শ্ৰীযুত অৰুণাভ কলিতা, পৌৰপতি, দেৰগাঁও পৌৰসভা। দিনৰ ১১:২০ সেৱা বাহিনীৰ শিবিৰ উন্মোচন। উন্মোচক মহম্মদ মইনুল ইছলাম মণ্ডল, অধ্যক্ষ, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, দেৰগাঁও। দিনৰ ১১:৩০ প্ৰয়াত গোবিন্দ চন্দ্ৰ শইকীয়া সোঁৱৰণী মঞ্চ উন্মোচন। উন্মোচক শ্ৰীযুত গৌৰৱ বুঠা, উপায়ুক্ত, গোলাঘাট জিলা। দিনৰ ১১:৪৫ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সোঁৱৰণী মূল মণ্ডপ উন্মোচন। উন্মোচক শ্ৰীযুত মানৱেন্দ্ৰ দেৱৰয়, আৰক্ষী অধীক্ষক, গোলাঘাট জিলা। দিনৰ ১২ বজাত প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন। উন্মোচক শ্ৰীযুতা উপাসনা গগৈ, বিশিষ্ট সমাজকৰ্মী,
দিনৰ 12:15 প্ৰতিনিধি সভাগৃহৰ তোৰণ উন্মোচন। উন্মোচক শ্ৰীযুতা আৰতী হাজৰিকা কছাৰী, প্ৰাক্তন বিধায়িকা, দেৰগাঁও। দিনৰ 12:30 চিকিৎসা শিবিৰ উন্মোচন। উন্মোচক ডাক্তৰ ৰাতুল বৰদলৈ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, গোলাঘাট। দিনৰ 12:45 আৰক্ষী শিবিৰ উন্মোচন। উন্মোচক শ্ৰীযুত হোমেন গোহাঁই বৰুৱা, চক্ৰ বিষয়া, দেৰগাঁও ৰাজহ চক্ৰ। দিনৰ 1 বজাত সুৰক্ষা আৰু অগ্নি নিৰ্বাপক শিবিৰ উন্মোচন। উন্মোচক শ্ৰীযুত মানিক গোস্বামী, আৰক্ষী চক্ৰ পৰিদৰ্শক, দেৰগাঁও। দিনৰ 1:15 নাটঘৰ তোৰণ উন্মোচন। উন্মোচক শ্ৰীযুত বিপিন চন্দ্ৰ গোস্বামী, সত্ৰাধিকাৰ, দাধৰা আধাৰ সত্ৰ। দিনৰ 1:30 গ্ৰন্থ উন্মোচনী সভা, মূল মঞ্চ। সভাপতি শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা, পদাধিকাৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘ। স্মৃতিগ্ৰন্থ উন্মোচন ভক্তি ৰসা মিত্ৰ। উন্মোচক ডক্টৰ নগেন শইকীয়া, বিশিষ্ট সাহিত্যিক, প্ৰাক্তন সভাপতি, অসম সাহিত্য সভা। অন্যান্য গ্ৰন্থ উন্মোচন ক শ্ৰীমন্তৰ নিৰ্বাচিত প্ৰবন্ধ সংকলন। উন্মোচক ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকতি, অধ্যাপক, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, নগাঁও। খ পণ্ডিত গোপিকা বল্লভ গোস্বামীৰ জীৱন আৰু কীৰ্তি। উন্মোচক ডাক্তৰ অজিত বৰুৱা, বিশিষ্ট লেখক, সমাজকৰ্মী। গ যুৱ আধ্যাত্মিকতা আৰু শংকৰদেৱ। উন্মোচক ডক্টৰ পৰাগ কুমাৰ ঠাকুৰ, প্ৰাক্তন উপসভাপতি, অসম সাহিত্য সভা। দিনৰ 2 বজাত প্ৰচাৰ শাখাৰ সভা, প্ৰতিনিধি সভাগৃহত। সঞ্চালক শ্ৰীযুত জগত চন্দ্ৰ বনিয়া, সভাপতি, প্ৰচাৰ শাখা, শ্ৰীমন্ত শংকৰদেৱ সংঘ। উদ্বোধক শ্ৰীযুত কেশৱ মোহন কলিতা, উপদেষ্টা, প্ৰচাৰ শাখা, শ্ৰীমন্ত শংকৰদেৱ সংঘ। বিশিষ্ট অতিথি শ্ৰীযুত নৰচিত ভকত, শৰণ সদস্য, ধুবুৰী। আবেলি 4 বজাত প্ৰয়াত ৰোষেশ্বৰ দত্ত সোঁৱৰণী নাটঘৰৰ মঞ্চ উন্মোচন। উন্মোচক শ্ৰীযুত ৰত্নেশ্বৰ দত্ত, প্ৰাক্তন সভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘ, গোলাঘাট জিলা শাখা। সন্ধ্যা 5 বজাত সামূহিক প্ৰাৰ্থনা। সন্ধ্যা 5:30 বজাত নাটঘৰত অংকীয়া ভাওনা প্ৰদৰ্শন। উদ্বোধক শ্ৰীযুত অলিম মহন্ত, সদস্য, সংস্কৃতি শাখা, মূল সংঘ। সন্ধ্যা 6 বজাত নামঘৰত নাম প্ৰসংগ, শৰণ সদস্যৰ দ্বাৰা। সন্ধ্যা 6:10 প্ৰতিনিধি সভাগৃহত সেৱা বাহিনীৰ সাধাৰণ পৰিষদ। সঞ্চালক শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা, পদাধিকাৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘ। উদ্বোধক শ্ৰীযুত প্ৰফুল্ল চন্দ্ৰ বৰা, প্ৰধান সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ সংঘ। নিৰ্দিষ্ট বক্তা শ্ৰীযুত অচ্যুত কৃষ্ণ কলিতা, সচিব, কেন্দ্ৰীয় সেৱা বাহিনী। সন্ধ্যা 6:30 ডাক্তৰ উপেন কাকতি, সোঁৱৰণী সাংস্কৃতিক সমাৰোহ, মূল মঞ্চত। উদ্বোধক শ্ৰীযুত দীনেশ গগৈ, বোলছবি পৰিচালক, গোলাঘাট। 25 মাঘ বৃহস্পতিবাৰ, 8 ফেব্ৰুৱাৰী। পুৱা 5 বজাত পৰিৱেশ নিকাকৰণ। পুৱা 5:30 বজাত পাঠ প্ৰসংগ। পুৱা 7 বজাত নামঘৰত নাম প্ৰসংগ, কেন্দ্ৰীয় সেৱা বাহিনীৰ দ্বাৰা। পুৱা 7 বজাত শৰণ সমিতিৰ বৈঠক, প্ৰতিনিধি সভাগৃহত। পুৱা 8 বজাত জিলা সভাপতি সম্পাদক সন্মিলন, প্ৰতিনিধি সভাগৃহত। সভাপতি শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা, পদাধিকাৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘ। উদ্বোধক শ্ৰীযুত পংকজ দত্ত, যুটীয়া সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ সংঘ। পুৱা 9:30 শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ সভা। উদ্বোধক শ্ৰীযুত ভৱকান্ত দত্ত, যুটীয়া সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ সংঘ। সঞ্চালক শ্ৰীযুত হৰেন্দ্ৰ বৰা, সভাপতি, থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড। মুখ্য অতিথি শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা, পদাধিকাৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘ।
নিৰ্দিষ্ট বক্তা শ্ৰীযুত দুৰ্লভ বৰা, উপপঞ্জীয়ক সমবায় সমিতিসমূহ যোৰহাট আৰু মাজুলী জিলা। শ্ৰীযুত প্ৰদীপ চন্দ্ৰ মেধি, সহকাৰী উপপঞ্জীয়ক সমবায় সমিতিসমূহ নগাঁও, অসম। বিশিষ্ট অতিথি শ্ৰীযুতা মাইনী মহন্ত, সম্পাদক নন্দিনী। শ্ৰীযুত সমীৰ দাস, চাৰ্টাৰ একাউণ্টেণ্ট নগাঁও। শ্ৰীযুত হেমন্ত কুমাৰ ডেকা, পৰিচালন সঞ্চালক শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড। আমন্ত্ৰিত অতিথি শ্ৰীযুতা উৰ্মিলা ফুকন, সভানেত্ৰী বিষ্ণুপ্ৰিয়া আত্মসহায়ক গোট ঢকুৱাখানা। শ্ৰীযুত জগন্নাথ নিৰ্মলীয়া, সংগ্ৰাহক শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড, ডিব্ৰুগড় জিলা। দিনৰ 11:30 সাহিত্য শাখাৰ সভাপতি ডক্টৰ জগত চন্দ্ৰ কলিতা, সভাপতি সাহিত্য শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘ। উদ্বোধক ডক্টৰ ৰাতুল চন্দ্ৰ বৰা, পঞ্জীয়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। মুখ্য অতিথি শ্ৰীযুত জগদীশ মুখী, মহামান্য ৰাজ্যপাল, অসম। বিশিষ্ট অতিথি শ্ৰীযুত অতুল বৰা, কৃষিমন্ত্ৰী, অসম চৰকাৰ। ডক্টৰ ৰঞ্জিত কুমাৰ দেৱগোস্বামী, অধ্যাপক, শংকৰদেৱ আসন, তেজপুৰ বিশ্ববিদ্যালয়। ডক্টৰ নগেন ঠাকুৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়। শ্ৰীযুতা অজন্তা নেওগ, বিধায়িকা, গোলাঘাট বিধানসভা সমষ্টি। শ্ৰীযুত মৃণাল শইকীয়া, বিধায়ক, খুমটাই বিধানসভা সমষ্টি। শ্ৰীযুত ভৱেন্দ্ৰনাথ ভৰালী, বিধায়ক, দেৰগাঁও বিধানসভা সমষ্টি। শ্ৰীযুতা ৰজলিনা তিৰ্কী, বিধায়িকা, সৰুপথাৰ বিধানসভা সমষ্টি। শ্ৰীযুত ভাস্কৰজ্যোতি ফুকন, কাৰিকৰী সঞ্চালক, নুমলীগড় শোধানাগাৰ। ডক্টৰ গিৰীশ শৰ্মা, অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, দৰ্শন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়। ডক্টৰ গিৰীশ বৰুৱা, প্ৰাক্তন অধ্যাপক, দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়। নিৰ্দিষ্ট বক্তা ডক্টৰ সুৰেশচন্দ্ৰ বৰা, সদস্য, সাহিত্য গৱেষণা পৰিষদ, শ্ৰীমন্ত শংকৰদেৱ সংঘ। দিনৰ 3 মূল মঞ্চত সংস্কৃতি শাখাৰ সভা। সঞ্চালক শ্ৰীযুত বসুন্ধৰ ডেকা, সভাপতি, সংস্কৃতি শাখা, শ্ৰীমন্ত শংকৰদেৱ সংঘ। উদ্বোধক শ্ৰীযুত নাৰায়ণ চন্দ্ৰ গোস্বামী, সত্ৰাধিকাৰ, নতুন কমলাবাৰী সত্ৰ, মাজুলী। মুখ্য অতিথি শ্ৰী নৱ কুমাৰ দলে, সাংস্কৃতিক মন্ত্ৰী, অসম চৰকাৰ। বিশিষ্ট অতিথি শ্ৰীযুত ভদ্ৰকৃষ্ণ গোস্বামী, প্ৰাক্তন সভাপতি, অসম সত্ৰ মহাসভা। শ্ৰীযুত প্ৰাঞ্জল শইকীয়া, অধ্যক্ষ, সংগীত নাটক একাডেমী, সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটী। শ্ৰীযুত বিনন্দ শইকীয়া, বিধায়ক, চিপাঝাৰ। নিৰ্দিষ্ট বক্তা শ্ৰীযুত খগেন্দ্ৰ নাথ বৰা, সদস্য, সংস্কৃতি শাখা, মূল সংঘ। দিনৰ 4 প্ৰতিনিধি সভাগৃহত শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদ। সঞ্চালক শ্ৰীযুতা উৰ্মিলা পাঠক, সভানেত্ৰী, শিশু আই মাতৃ কল্যাণ শাখা, শ্ৰীমন্ত শংকৰদেৱ সংঘ। উদ্বোধক শ্ৰীযুত প্ৰফুল্ল চন্দ্ৰ বৰা, প্ৰধান সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ সংঘ। বিশিষ্ট অতিথি শ্ৰীযুতা মামণি চলিহা, উপদেষ্টা, শিশু আই মাতৃ কল্যাণ সমিতি। সন্ধ্যা 5 সামূহিক প্ৰাৰ্থনা। সন্ধ্যা 5:15 নামঘৰত নাম প্ৰসংগ। সন্ধ্যা 5:30 নাটঘৰত অংকীয়া ভাওনা প্ৰদৰ্শন। উদ্বোধক মহম্মদ নুৰুদ্দিন আহমেদ, বিশিষ্ট শিল্পী। সন্ধ্যা 6 প্ৰতিনিধি সভাগৃহত প্ৰতিনিধি সভা। সঞ্চালক শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা, পদাধিকাৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘ। উদ্বোধক শ্ৰীযুত চন্দ্ৰ কিশোৰ ভকত, মূলৰ সদস্য, ধুবুৰী জিলা শাখা। আদৰণি ভাষণ শ্ৰীযুত মৃণাল শইকীয়া, কাৰ্যকৰী সভাপতি, আদৰণি সমিতি। সন্ধ্যা 6:30
মূল মঞ্চত প্ৰয়াত নীলকান্ত বৰা সোঁৱৰণী সাংস্কৃতিক সমাৰোহ। উদ্বোধক পদ্মশ্ৰী যতীন গোস্বামী, নৃত্যাচাৰ্য, সংগীত নাটক একাডেমী বঁটা প্ৰাপ্ত। ছাব্বিছ মাঘ শুক্ৰবাৰ 9 ফেব্ৰুৱাৰী পুৱা 5 বজাত পৰিৱেশ নিকাকৰণ, পুৱা 5:30 বজাত পাত্ৰ প্ৰসংগ, পুৱা 7 বজাত নামঘৰত নাম প্ৰসংগ শিশু আই মাতৃ কল্যাণ শাখাৰ দ্বাৰা, পুৱা 9 বজাত পতাকা উত্তোলক শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা, পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ, পুৱা 10 বজাত ভাগৱত ভৱন আৰু সাংস্কৃতিক শোভাযাত্ৰা, দিনৰ 11 বজাত মূল মঞ্চত মুকলি সভা, সভাপতি শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা, পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ, উদ্বোধক শ্ৰীযুত মুখেশ্বৰ শইকীয়া, প্ৰাক্তন পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ, মুখ্য অতিথি শ্ৰীযুত সৰ্বানন্দ সোণোৱাল, মাননীয় মুখ্যমন্ত্ৰী অসম, বিশিষ্ট অতিথি শ্ৰীযুত কিৰেণ ৰিজিজু, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী, শ্ৰীযুত ৰাজেন গোহাঁই, কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা স্বাস্থ্য আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী অসম চৰকাৰ, শ্ৰীযুত ৰিহন দৈমাৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী অসম চৰকাৰ, শ্ৰীযুত কেশৱ মহন্ত, জলসম্পদ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী অসম চৰকাৰ, শ্ৰীযুত হাগ্ৰামা মহিলাৰী, BTC প্ৰধান, ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, মুখ্য উপদেষ্টা, সদৌ অসম ছাত্ৰ সন্থা, ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, উপাচাৰ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, ডক্টৰ হিতেশ ডেকা, উপাচাৰ্য, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, শ্ৰীযুত গৌৰৱ গগৈ, সাংসদ, কলিয়াবাৰৰ লোকসভা সমষ্টি, শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা, সাংসদ, যোৰহাট লোকসভা সমষ্টি, শ্ৰীযুত মৃণাল শইকীয়া, বিধায়ক, খুমটাই বিধানসভা সমষ্টি, শ্ৰীযুত ভৱেন্দ্ৰনাথ ভৰালী, বিধায়ক, দেৰগাঁও বিধানসভা সমষ্টি, শ্ৰীযুত SK বৰুৱা, পৰিচালন সঞ্চালক, নুমলীগড় তেল শোধনাগাৰ, শ্ৰীযুত জয়ন্ত বৰুৱা, স্বত্বাধিকাৰ, প্ৰতিদিন স্বাধীন গোষ্ঠী, শ্ৰীযুত লুৰিণ জ্যোতি গগৈ, সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থা, শ্ৰীযুত পুতুল দত্ত, সভাপতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শ্ৰীযুত সূৰ্য হাজৰিকা, উপ-সভাপতি, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী, মহম্মদ জাহিৰ হুছেইন, মুখ্য সম্পাদক, নিউজ লাইভ, গুৱাহাটী, নিৰ্দিষ্ট বক্তা শ্ৰীযুত বাবুল বৰা, সভাপতি, ট্ৰাষ্ট কমিটি, শ্ৰীমন্ত শংকৰদেৱ সংঘ, আই মাতৃ বক্তা শ্ৰীযুতা পল্লৱী গগৈ, গুৱাহাটী, যুৱ বক্তা শ্ৰী বিনীত বৰা, বিশ্বনাথ, শ্ৰী পল্লৱী ৰাজখোৱা, নগাঁও, শিশু বক্তা শ্ৰী অনন্যা বৰা, লখিমপুৰ। সন্ধ্যা 5 বজাত সামূহিক প্ৰাৰ্থনা, সন্ধ্যা 5:15 নামঘৰত নাম প্ৰসংগ কেন্দ্ৰীয় সেৱা বাহিনীৰ দ্বাৰা, সন্ধ্যা 6:15 মূল মঞ্চত জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী সাংস্কৃতিক সমাৰোহ। উদ্বোধক শ্ৰীযুত জিতুল সোণোৱাল, সঞ্চালক, উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰ, ভাৰত চৰকাৰ। সন্ধ্যা 7 বজাত নাটঘৰত অংকীয়া ভাওনা প্ৰদৰ্শন। উদ্বোধক শ্ৰীযুত প্ৰফুল্ল প্ৰাণ মহন্ত, বিশিষ্ট শিল্পী। 27 মাঘ শনিবাৰ 10 ফেব্ৰুৱাৰী পুৱা 5 বজাত পৰিৱেশ নিকাকৰণ, পুৱা 5:30 বজাত প্ৰাত প্ৰসংগ, পুৱা 7 বজাত নামঘৰত নাম প্ৰসংগ গোলাঘাট জিলা শাখাৰ দ্বাৰা, পুৱা 9 বজাত মূল মঞ্চত অন্তৰংগ আলাপ। 8 ধৰোঁতা শ্ৰীযুতা ছায়ামণি ভূঞা, ৰাজনৈতিক সম্পাদক, নিউজ লাইভ, শ্ৰীযুত শংকৰ শইকীয়া, মুখ্য অধিনায়ক, কেন্দ্ৰীয় সেৱা বাহিনী। অংশগ্ৰহণকাৰী শ্ৰীযুত বিদ্যাসাগৰ, জনপ্ৰিয় শিল্পী। দিনৰ 11 বজাত মূল মঞ্চত ধৰ্মালোচনী সভা, সভাপতি শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা, পদাধিকাৰী শ্ৰীমন্ত শংকৰদেৱ সংঘ, উদ্বোধক শ্ৰীযুত তপন কুমাৰ বৰা, সভাপতি মণিকাঞ্চন বাৰ্তালোচনী, বিশিষ্ট অতিথি শ্ৰীযুত ৰজনীকান্ত দত্ত, প্ৰাক্তন পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ, শ্ৰীযুত তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী অসম, শ্ৰীযুত
প্ৰফুল্ল কুমাৰ মহন্ত প্ৰাক্তন মুখ্যমন্ত্ৰী অসম শ্ৰীযুতা প্ৰমীলাৰাণী ব্ৰহ্ম বন মন্ত্ৰী অসম শ্ৰীযুত পল্লৱ লোচন দাস শক্তিমন্ত্ৰী অসম শ্ৰীযুত বীৰেন ভট্টাচাৰ্য মুখ্য অভিযন্তা জনস্বাস্থ্য কাৰিকৰী বিভাগ শ্ৰীযুত মহেশ্বৰ বসুমতাৰী কাৰ্যবাহী সদস্য BTAD শ্ৰীযুত প্ৰমোদ শইকীয়া প্ৰাক্তন উপপদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰীযুত থানেশ্বৰ হাজৰিকা সভাপতি শিক্ষা শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰীযুত শ্যাম চন্দী কাৰ্যবাহী সদস্য BTAD জ্ঞানী যশবীৰ সিং মুখ্য গ্ৰন্থী শ্ৰীযুত যতীন পাঠক সভাপতি গ্ৰন্থ বিপণন শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘ নিৰ্দিষ্ট বক্তা শ্ৰীযুত কমলাকান্ত গগৈ প্ৰাক্তন উপপদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰীযুত মণিৰাম দাস প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ সংঘ সন্ধ্যা 5 বজাত পতাকা অৱতৰণ সন্ধ্যা 5:30 বজাত 88 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে মৰিগাঁও জিলা শাখাৰ দ্বাৰা পতাকা গ্ৰহণ সন্ধ্যা 6 বজাত সামূহিক প্ৰাৰ্থনা পথ নিৰ্দেশনা গুৱাহাটীৰ পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহিলে দেৰগাঁও চাৰিআলি পোৱাৰ 3 কিলোমিটাৰ পূৰ্বে অধিৱেশনস্থলী পাব ডিব্ৰুগড়ৰ পৰা একে পথেৰে আহিলে দেৰগাঁও চাৰিআলি পাৰ হৈ 3 কিলোমিটাৰ আগবাঢ়ি যাব লাগিব সমীপৱৰ্তী বৰবামন গাঁও ৰেল ষ্টেচনৰ পৰা দূৰত্ব প্ৰায় 8 কিলোমিটাৰ ফৰকাটিং ৰেল ষ্টেচনৰ পৰা দূৰত্ব প্ৰায় 30 কিলোমিটাৰ কৃষ্ণ বিভিন্ন জিলা অনুসৰি শিবিৰৰ নম্বৰসমূহ এনে ধৰণৰ সদা ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা স্মৃতি আলয়ত অন্তৰ্গত উত্তৰাঞ্চলিক 1 নঙত আছে শদিয়া জিলা শাখা শিবিৰ নং 1 তিনিচুকীয়া জিলা শাখা শিবিৰ নং 2, 3 আৰু 4 ডিব্ৰুগড় জিলা শাখা শিবিৰ নং 5, 6 আৰু 7 শিৱসাগৰ জিলা শাখা শিবিৰ নং 8, 9, 10, 11, 12 আৰু 13 আদৰ্শ আঞ্চলিক 2 নঙত আছে চৰাইদেউ জিলা শাখা শিবিৰ নং 14, 15 আৰু 16 নাজিৰা জিলা শাখা শিবিৰ নং 17 আৰু 18 মণিকাঞ্চন আঞ্চলিক 3 নঙত আছে নাজিৰা জিলা শাখা শিবিৰ নং 19 যোৰহাট জিলা শাখা শিবিৰ নং 20, 21, 22, 23 আৰু 24 পূৰ্বাঞ্চলিক 4 নঙত আছে যোৰহাট জিলা শাখা শিবিৰ নং 25 তিতাবৰ জিলা শাখা 26, 27, 28, 29 আৰু 30 ধনশিৰি জিলা শাখাত 31, 32, 33, 34, 35 বোকাখাট জিলা শাখা 36, 37, 38, 39, 40 আৰু 41 কাৰ্বি আংলং জিলা শাখা 42, 43 হামৰেন জিলা শাখা 44, 45 নগাঁও জিলা শাখা 44, 47, 48, 49 আৰু 50 শ্ৰীমন্ত আঞ্চলিক 5 নঙত আছে কলিয়াবৰ জিলা শাখা শিবিৰ নং 51, 52, 53 মাজুলী জিলা শাখা 54, 55, 56 কামপুৰ জিলা শাখা শিবিৰ নং 57, 58 হোজাই জিলা শাখা শিবিৰ নং 59, 60 মৰিগাঁও জিলা শাখাৰ শিবিৰ নং হৈছে 61 ঢেকিয়াল আঞ্চলিক 6 নঙত আছে মৰিগাঁও জিলা শাখা শিবিৰ নং 62, 63, 64 গুৱাহাটী মহানগৰী জিলা শাখা শিবিৰ নং 65, 66
দক্ষিণ পশ্চিম কামৰূপ জিলা শাখা শিবিৰ নং 67 68 69 হাজো জিলা শাখা শিবিৰ নং 70 71 পলাকবাৰী জিলা 72 73 ৰঙিয়া জিলা শাখাৰ শিবিৰ নং হৈছে 74 75 76 77 দৰং জিলা শাখাৰ শিবিৰ নং হৈছে 78 মৰঙী আঞ্চলিক 7 নঙত আছে দৰং জিলা শাখাৰ শিবিৰ নং 79 80 81 ওদালগুৰি জিলা 82 83 তেজপুৰ জিলা 84 85 86 87 বিশ্বনাথ জিলা শাখাৰ শিবিৰ নং 88 89 90 নলবাৰী জিলাৰ শাখাৰ শিবিৰ নং হৈছে 91 92 93 94 গোৱালপাৰা জিলা শাখাৰ শিবিৰ নং হৈছে 95 96 বঙাইগাঁও জিলা শাখাৰ শিবিৰ নং হৈছে 97 98 বিজনী জিলা শাখাৰ শিবিৰ নং হৈছে 99 চৰ্দাৰ ভুৱন চন্দ্ৰ ভূঞা স্মৃতি আলয়ত অন্তৰ্গত দেৰগাঁও আঞ্চলিক 8 নঙত আছে কোকৰাঝাৰ জিলা শাখা শিবিৰ নং 100 গহপুৰ জিলা শাখা শিবিৰ নং 101 102 103 আৰু 104 লখিমপুৰ জিলা শাখা শিবিৰ নং 105 ব্ৰহ্মপুত্ৰ আঞ্চলিক 9 নঙত আছে লখিমপুৰ জিলা শাখা শিবিৰ নং 106 107 108 বিপুৰীয়া জিলা শাখা শিবিৰ নং হৈছে 109 110 111 ধেমাজি জিলা শাখা শিবিৰ নং হৈছে 112 113 114 ফৰকাটিং আঞ্চলিক 10 নঙত আছে তুফানগঞ্জৰ জিলা শাখা শিবিৰ নং 115 বৰপেটা জিলা শাখা শিবিৰ নং হৈছে 116 117 118 119 কাছাৰ জিলা শাখা 120 মেঘালয় জিলা শাখা 121 বাক্সা জিলা শাখা 122 123 ধুবুৰী জিলা শাখা 124 125 ঢকুৱাখানা জিলা শাখা 126 127 128 জোনাই জিলা শাখাৰ শিবিৰ নং হৈছে 129 আৰু 130 গোলাঘাট আঞ্চলিক 11 নঙত আছে জোনাই জিলা শাখা শিবিৰ নং 131 অৰুণাচল জিলা শাখা 132 বজালী জিলা শাখা 133 কামেং জিলা 136 নগালেণ্ড জিলা শাখা 135 কোচবিহাৰ জিলা 136 ভেৰগাঁও জিলা 137 বোকাখাট সেৱা বাহিনী শিবিৰ নং 138 ধনশিৰি সেৱা বাহিনী শিবিৰ নং 139 কাৰ্বি আংলং সেৱা বাহিনী শিবিৰ নং 140 ঘিলাধাৰী আঞ্চলিক 12 নঙত আছে দৈয়াং আঞ্চলিক শাখা শিবিৰ নং হৈছে 141 142 143 144 145 আৰু 146 মধ্য আঞ্চলিক 13 নঙত আছে মধ্য আঞ্চলিকৰ শিবিৰ নং 147 148 149 150 151 152 পূব আঞ্চলিকৰ শিবিৰ নং হৈছে 153 154 155 156
ঢেকিয়াল আঞ্চলিকৰ শিবিৰ নং হৈছে 157, 158, 159। উত্তৰ আঞ্চলিকৰ শিবিৰ নং হৈছে 160, 161, 162, 163। গোলাঘাট আঞ্চলিকৰ শিবিৰ নং হৈছে 164, 165, 166। ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ শিবিৰ নং হৈছে 167, 168, 169। মৰঙী আঞ্চলিকৰ শিবিৰ নং হৈছে 170, 171, 172, 173 আৰু 174। দৈয়াং আঞ্চলিক 14 নংত আছে। মৰং আঞ্চলিকৰ শিবিৰ নং 175, ফৰকাটিং আঞ্চলিকৰ শিবিৰ নং 176, 177, 178, 179। আদৰ্শ আঞ্চলিকৰ 180, 181। গিলাধাৰী আঞ্চলিকৰ 182, 183। শ্ৰীমন্ত আঞ্চলিকৰ 184, 185, 186। মণিকাঞ্চন আঞ্চলিকৰ 187, 188। দেৰগাঁও আঞ্চলিকৰ শিবিৰ নং হৈছে 190। অতিৰিক্ত ৰিজাৰ্ভ শিবিৰ নং হৈছে 191, 192, 193, 194, 195, 196, 197, 198, 199 আৰু 200।